আমাৰ এতিয়া আমাৰ বন্ধুলে সুন্দৰ এটা জাপি এটা উপহাৰ দিব বিচাৰিছোঁ। হয় নেকি? থেংক ইউ। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই নিউ ব্লগ। আজি মই আছোঁ জকাই কলিয়নি গাঁৱত, মৌচম সোণোৱালৰ ঘৰত। এয়া মৌচম সোণোৱাল। আপোনালোকক কৈছোঁ আজি মই বিশেষ এটা কাৰণত তেওঁৰ ওচৰত আহিলোঁ। মানে তেখেতে যিবোৰ আমাৰ পেলনীয়া সামগ্ৰী আছে আৰু থাৰ্মকলৰ পৰা আমাৰ অসমীয়া জাপি আৰু শৰাইক লৈ পেলাই তেওঁ ইতিমধ্যে এই পিনে দেখিব পাইছে অসম বুক অফ ৰেকৰ্ড তেওঁ কৰিছে আৰু তেওঁ ইণ্ডিয়া বুক অফ ৰেকৰ্ডত সেইটো কমপ্লিট হৈ গৈছে। তাৰপৰা তেওঁ এতিয়া প্ৰস্তুতি চলাই আছে গিনিছ ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে। চ' তেওঁৰ মুখৰ পৰা এতিয়া দুআষাৰ জানিম। কেনেকৈ আপুনি ভাবিলে, প্ৰথমে সেইটো কওক যে কেনেকৈ ভাবিলে, আইডিয়াটো কেনেকৈ আহিলে আপোনাৰ মনলৈ? পোনপ্ৰথমে তোমালোকক স্বাগতম জনাইছোঁ। আৰু মোৰ প্ৰথম ধাৰণা আছিলে এজন দাদাৰ ওচৰত সদায় মাছ কিনিব যাওঁ। হয়, এতিয়া হঠাতে মানে কি অহা যোৱা কৰি থাকোঁতে কাৰ্টুনটো মই দাদাক সুধিলোঁ, দাদা কাৰ্টুনটো কিয় পেলাই থৈছে? মই ইয়াৰ পৰা এটা নতুন এটা বস্তু বনাম, জাপি আৰু শৰাই বনাম বুলি ক'লোঁ। তাত সেই চলতে এজন দাদাই ক'লে কি তুমি পগলা হৈছে নেকি? মই ক'লোঁ ঠিক আছে, মই পগলাই হ'ব। কিন্তু দাদাসকলে যিসকল মাছ কাটে তেওঁলোকে ক'লে একো মাত নেমাতিবা, তুমি অকল কৰি যোৱা। সেই কৰি দেখাব ক'লে। আৰু পৰৱৰ্তী পৰ্যায়ত সেই মাছৰ কাৰ্টুন 10টা মোক ঘৰলৈ পঠাই দিলে। সেই ঘৰলৈ 10টা পঠাই দিয়াৰ পৰৱৰ্তী মই পৰ্যায়ত 3 দিন 3 ৰাতি টোপনি ক্ষতি অৱশেষত জাপি সৃষ্টি কৰিলোঁ। জাপি সৃষ্টি কৰাৰ পিছত ছাত্ৰ ছাত্ৰীৰ মাজলৈ লৈ গ'লোঁ। তাৰপিছত পৰৱৰ্তী পৰ্যায়ত এটা নতুন ৰূপ দিবৰ কাৰণে প্ৰায় এটা নতুন আৰ্হি লৈ কিনে চাব গ'লে এইটো অৰিজিনেল জাপি নহয়, পেলনীয়া মাছৰ কাৰ্টুনেই হয়। এটা নতুন আৰ্হি লৈ প্ৰত্যেক কেন্দ্ৰত গৈ ছাত্ৰ ছাত্ৰীসকলক লৈ গ'লোঁ। আৰু ছাত্ৰ ছাত্ৰীসকল আৰু মাক দেউতাকসকলে ইমানেই ভাল পাইছে, ইমানেই আদৰি লৈছে, মই মানে নথৈ আনন্দিত হ'লোঁ। তাৰপিছত পৰৱৰ্তী পৰ্যায়ত ভাবিলোঁ তাৰ নতুন ইয়াৰ ওপৰত এটা ডাঙৰ কাম কৰিব পৰা যাব নেকি। সেই আনন্দ এটা উৎসাহ সাহসেৰে ওলাই গ'লোঁ। তাৰ পৰৱৰ্তী মোৰ এতিয়া অসমৰ ৰেকৰ্ড হ'ল। তাৰ পৰৱৰ্তী পৰ্যায়ত মই ইণ্ডিয়া আৰু এছিয়া আৰু গিনিছৰ ৰেকৰ্ডৰ কাৰণে অলৰেডি প্ৰিপেৰেশ্যন চলি আছে। কাৰণ আমাৰ যুদ্ধকালীন প্ৰস্তুতি, কাৰণ মোৰ খোৱাও ভাল হোৱা নাই, প্ৰায় চলি আছে বুলি মই কৈ দিছোঁ এতিয়ালৈকে। আচলতে অসমত কোনেও কৰা নাই এতিয়ালৈকে, তেওঁ প্ৰথমবাৰ কৰিছে। আৰু কিমান জাপি আপুনি বনালে? অসমৰ ৰেকৰ্ডত যেতিয়া মই তথ্য দিছিলোঁ 70,000, মোক তথাপি তেওঁলোকক কৈছিলোঁ পৰৱৰ্তী পৰ্যায়ত অন্তিম মুহূৰ্তলৈ মই যিমান পাৰোঁ বনাই থাকিম দেই বুলি ছাৰসকলক কৈছিলোঁ। সেইটো বনাব পাৰে, তোমাৰ ওপৰত কথা বুলি ক'লে। পৰৱৰ্তী পৰ্যায়লৈকে মই বনালোঁ 19,000 আৰু 1,000 শৰাই। কিন্তু তেওঁলোকক তথ্য দিছিলোঁ 70,000। আৰু মই ভবা নাছিলোঁ যে ইমান 19,000 জাপি মই বনাব পাৰিম আৰু 1,000 শৰাই বনাব পাৰিম বুলি কিনে। মই ক্লিপটো এড অন কৰি দিম, মানে তেওঁ যিটো জাপি কৰিছিলে অসম বুক অফ ৰেকৰ্ডৰ পৰা আহিছিলে, তেওঁৰ পৰা মোক ক্লিপ এটা লৈ পেলাই আপোনাক দিম। ফিল্ড এখনত প্ৰায় 19,000 নে 70,000 জাপি এতিয়া টোটেল আমাৰ ফিল্ডত 19,000 ফিল্ডত মেলা হৈছিলে জাপি। তাৰে ক্লিপ এটা মই দি দিছোঁ, আপোনালোকে চাই লওক। শৰাই আৰু জাপি হ'ব 20,000 হ'ব, 19,000 জাপি 1,000 শৰাই, 1,000 শৰাই। কাৰণ কোনে কামটো কৰিব পৰাও নাই। আৰু সেইদিনাখন শেষলৈকে মেলিবই নোৱাৰিলে, চব মানুহ ভাগৰি গ'লগৈ, ইমানেই বনাই দিলোঁ লাষ্টত। ইণ্ডিয়া বুক অফ ৰেকৰ্ডৰ কিটো ক্ৰাইটেৰিয়া আছিলে? ইণ্ডিয়া বুক ৰেকৰ্ডৰ তেওঁলোকৰ গোটেই চিষ্টেমটো অনলাইনৰ প্ৰক্ৰিয়া হয়। আৰু তেওঁলোকে মোৰ যিটো যোগাযোগ কৰিছিলে, সেই যোগাযোগটো কৰাৰ কাৰণে তেওঁলোকে যে আগতেই কৰিছিলোঁ, কিন্তু সমস্যাটো তাতেই। সমস্যাটো হৈছে অসমে স্বীকৃতি দিছে নে নাই, বা অসম বুক ৰেকৰ্ডৰ স্বীকৃতি দিছে নাই, কাৰণ এইটো অৰিজিনেল জাপি নহয়। ঠিক তেনে এছিয়াতো একেই কমপ্লেইন আহিলে। তাৰপিছত অসম বুক ৰেকৰ্ডত যোগাযোগ কৰি কিনে তাৰপিছত তেওঁলোকক ক'লোঁ এটা আৰ্হি লৈ কিনেহে বনাইছোঁ। যেতিয়া স্বীকৃতিপত্ৰ দিলে তাৰ পৰৱৰ্তী পৰ্যায়খিনি মানে একেবাৰে উজু হৈ গ'ল। মানে মই জাপিটো অকণমান দেখাবলৈ ট্ৰাই কৰিম। থাৰ্মকল দি বনাইছে তেওঁ জাপিটো, থাৰ্মকল দি জাপি দেখিছে আপোনালোকে, থাৰ্মকলৰ জাপি। মানে তেওঁ আৰ্হি লৈ পেলাইহে বনাইছে যে পেলনীয়া থাৰ্মকলৰ পৰাও যে জাপি বনাব পাৰি, সেইটো কাৰণে। আৰু এখন শৰাই আৰু এইটো তেওঁ পাইছে অসম বুক অফ ৰেকৰ্ডৰ পৰা ট্ৰফি, আৰু এইখন তেওঁ চাৰ্টিফিকেট আৰু জাপি আৰু তেওঁক সম্বৰ্ধনা জনাইছিলে। এইবোৰ চাওক, ঢোল জাপি বনাই থৈ দিছে, এজনী মৰা চৰাই বনাই থৈ দিছে। এইবোৰ চাওক, এইখিনি কোনখিনি?
এইটো এটা বস্তু মজা এইটো চিগাৰেট ফলা চিগাৰেটৰ পেকেটৰ পৰা ঘৰ বনাইছে এইটো মাটিৰ টাব বনোৱা এইটো মাটিৰ টাব বনাইছে মাটি এইটো স্পঞ্জৰ বুলি কয় এইটো কাপোৰৰ পৰা আপুনি নিজে বনাইছে নিজে আৰু বাঁহৰ আছে কিছুমান বস্তু হয় বাঁহৰ এটা এইটো আঠা দি এৰি গ'ল যিটো নাজানো এইটো আঠাৰ পৰা বাঁহৰ বস্তু বনাইছে লেতেৰা হৈ আছে হয় তাৰপিছত বনালোঁ আৰু কিছুমান বস্তু আছে এইখিনি আনি থৈছোঁ বনাই শেষ নাই এইটো কলো এই এখন বান্দৰ আমাৰ ওপৰত বাঢ়ি যায় কলটো ভাঙি থাকিলে এই আধৰুৱা হৈ আছে এতিয়া কলটো কিহৰ পৰা বনাইছে এই মাটিৰ হয় এইখন গামোচাখন আসাম বুক অফ ৰেকৰ্ডৰ পোৱা এইখিনি চব নিজে নিজে বনোৱা এইবিলাক এইখিনি আপুনিয়ে কয় চব এইবিলাক মই কৈ দিওঁ তেখেত এজন চিত্ৰশিল্পী হয় আপুনি ক্লাছো লয় হয় ক্লাছো কৰে আপোনাৰ কিমান ষ্টুডেণ্ট আছে টোটেল 300 ষ্টুডেণ্ট আছে 300 আৰু লকডাউনৰ কাৰণে কিছু ছাত্ৰ ছাত্ৰীৰ বিদ্যালয়লৈ পঠাবলৈ অসুবিধা হৈ আছে এতিয়া অকণমান পাতল হৈছে যদিও লাহে লাহে এতিয়া ল'ৰা ছোৱালীখিনি এতিয়া আহিবলৈ আৰম্ভ কৰিছে আকৌ এতিয়া প্ৰগতি পৰ্যায় এতিয়া এইখিনিতে আমাৰ আৰু 2খন স্কুল মানে উদ্বোধন হ'বলগীয়া হৈছে চবে যোগাযোগটো কৰি ৰাখিছে এটা নতুন অনুষ্ঠান কৰাৰ কাৰণে সৰু কণ ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিয়াৰ কাৰণে তেওঁলোকে ভাল পাইছে মই ক'লোঁ তেওঁলোকে যিমানখিনি পাৰোঁ আপোনালোকৰ ল'ৰা সন্তানৰ কাৰণে যিমানখিনি পাৰোঁ সময় দিবলৈ সদায় চেষ্টা কৰিম বুলি ক'লোঁ আৰু বিশেষকৈ শনিবাৰে দেওবাৰে দিনকেইটাত লগ নাপাব বাকী দিনকেইটা লগ পালে শনিবাৰে দেওবাৰে লগ পাবলৈ দিগদাৰ তেওঁ এতিয়া যথেষ্ট বেছি আৰু আপোনাৰ প্ৰজেক্ট গিনিছ ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণেও আপুনি লাগি আছে মই এইখিনিতে কৈ দিওঁ তেখেতৰ ফেচবুক পেজ এটা আছে কি বুলি আছে জোনাক মৌচম বুলি আছে চবেই যাতে মোৰ যিমান ভিডিঅ' চাই আছে তেওঁক ফ'ল' কৰি দিব তেওঁ ইউটিউবতো মানে আছিলে আগতে এক্টিভলি নাছিলে যিসকলে ভাবিছে যে অসম বুক অফ ৰেকৰ্ড কৰিম বা ইণ্ডিয়া বুক অফ ৰেকৰ্ড কৰিম বা এছিয়া বুক অফ ৰেকৰ্ড কৰিম বা গিনিছ ৱৰ্ল্ড অফ ৰেকৰ্ড কৰিম তেতিয়া মানে কি কৰিব লাগিব কেনেকুৱা ধৰণৰ থিম ল'ব লাগিব কেনেকুৱা ধৰণৰ ছাবজেক্ট বাছি ল'ব লাগিব তেওঁ তাৰ বিষয়ে অকণমান ক'ব বিচাৰিছে কৈ দিছোঁ থিমবিলাক এনেকুৱা ল'ব লাগে যিটো বস্তু মানে কোনে কৰিব নোৱাৰা কাম আৰু মই আজি যিটো কৰিলোঁ বুলিতো মই গৌৰৱ নকৰোঁ কেতিয়াও মই কামেৰে পইচা দিছোঁ যেনেকৈ সেনে অসম ৰেকৰ্ডে একদম সভা এখন পাতিছিলোঁ আমি এখন অনুষ্ঠান পাতিছিলোঁ সেইদিনৰ ৰাইজৰ কৈ থৈ গৈছিলে আমি বছৰেকত যদি কিবা এটা দিব পৰা আমাৰ কাৰণে এটা চিন্তা চৰ্চা এই উদীয়মান ছাত্ৰ ছাত্ৰীৰ কাৰণে বা কণ কণ ছাত্ৰ ছাত্ৰীক ল'বলৈ যে কামটো কৰিছে আজিলৈকে এই কামটো কোনো কৰা নাই এতিয়ালৈকে এটা গ্ৰুপ লৈ কিনে কাৰণ এটা ছাত্ৰ ছাত্ৰীসকলক লগত লৈ কিনে যদি কামটো কৰে কিছু মানে অসুবিধা বাধাৰ সন্মুখীন হ'বলগীয়া তথাপি মোক তেওঁলোকে কয় যে ইমান বাধা থাকে যে ইমান কামটো ইমানখিনি জাপি যে তুমি বনাই দিলা শৰাই বনাই দিলা তেওঁলোকে এটা ভাল পাইছে আৰু তেওঁলোকে কি দিয়ে মই সেইটো এতিয়া কৈ দিব নোৱাৰোঁ খালি দিম বুলি মোক ক'লে প্ৰতিশ্ৰুতি দিছিলে আৰু পৰৱৰ্তী পৰ্যায়ত সকলো কথা মই তথ্য কি দিছে কি নাই দিয়া সকলো কথাখিনি মই অৱগত কৰিম এতিয়া আৰু বাকীখিনি আমাৰ কাম এতিয়া প্ৰায় যুদ্ধকালীন প্ৰস্তুতি চলি আছে যাতে পৰৱৰ্তী পৰ্যায়ত যিসকল ছাত্ৰ ছাত্ৰীয়ে বা কোনোবা এজন ব্যক্তিয়ে যদি কৰিম বুলি আহিছে কিন্তু এটা ভাল এটা ভাবি চিন্তি ল'ব কাৰণ এনেই অযথা থিম লৈ লাভ নাই অযথা বস্তু যদি থিম লৈ সেইবিলাকত মানে একো পোৱা নাযায় এনেকুৱা নিজৰ টকা পইচা খৰচ হৈ কিনে পইচা কৰি গুচি যাব তেওঁলোকৰ আকৌ বস্তুটো আহিব বুলি সেইটো নেভাবিব থিমটো মানে একদম ভাবি চিন্তিহে ল'ব যেনেকৈ আমাৰ জাতীয় সহায় ল'লোঁ ইমানখিনি এটা কাম কৰিম মই আৰু ইয়াতকৈ এটা কথা কৈছোঁ গিনিছ ৱৰ্ল্ড ৰেকৰ্ড পোৱাটো ইমান সহজ নহয় মই পাম নেপাম সেইটো মই ক'ব নোৱাৰোঁ সেইটো মোৰ মানে প্ৰায় কাম যুদ্ধকালীন হিচাপে কৰি আছোঁ তেওঁলোকে যোগাযোগ কৰি আছোঁ আৰু তেওঁলোকে কৰি ভিডিঅ'খিনি আমি আপলোড দি আছোঁ কাৰণ গোটেই অনলাইন কাৰণ 8 মাহৰ ভিডিঅ' দিবলগীয়া চব অনলাইন হয় আপলোড কৰিব লাগে ভিডিঅ' বনাই পেলাই আপোনালোকে যি ওপৰত ৱৰ্ল্ড ৰেকৰ্ডক কৰিব বিচাৰিছে যিটো ওপৰত গিনিছ ৱৰ্ল্ড ৰেকৰ্ড কৰিব বিচাৰিছে সেইটোৰ ওপৰত মেইল কৰিব লাগে তাৰপিছত ভিডিঅ' আপলোড কৰিব লাগে তাৰপিছত সিহঁতি এপ্ৰুভ কৰিব তাৰপিছত এটা নিৰ্দিষ্ট টাইম দিব আপোনাক সেই টাইমটোৰ ভিতৰত আপুনি সেই কামটো কৰি আকৌ আপলোড কৰিব লাগিব ভিডিঅ' তেতিয়াহে আপুনি কোৱালিফাই কৰিব তাৰ কাৰণে ছাকচেছফুল হ'ল নাই হোৱা তাৰ কাৰণে আৰু তেওঁলোকৰ এইখিনি এটা কথা তেওঁলোকে মানে চাবলৈ আহে গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত কিছু কৰোণাৰ কাৰণে অসুবিধা হোৱাৰ কাৰণে সেইবোৰ চাব লাগিলে প্লাছ পইণ্ট কাৰণ তেওঁলোকৰ গাড়ী ভাড়া পৰ্যন্ত দিবলগীয়া হয় আপুনি দিব লাগে চব মই দিব লাগে যদি আহে গোটেই সম্পূৰ্ণ ফিল্ডত চাব আহে কিন্তু তেওঁলোকে ক'লে আমি এতিয়া কৰোণাৰ পৰিস্থিতি সময়ত আমি যাবতো নোৱাৰোঁ তেওঁলোকে ভাল পৰামৰ্শ দিলে অনলাইনত গোটেই বস্তুটো চিষ্টেমেটিক কৰিব দিলে সেই অনলাইনত গোটেই কাম চলি আছে এতিয়া আৰু ভিডিঅ'খিনি দিয়ে শেষ কৰিব পৰা নাই তেওঁলোকে দিয়ে আছোঁ ভিডিঅ' এতিয়া আজি তোমাৰ কাৰণে এটা ভাগ্য ভাল আজিৰ দিনটো মানে প্ৰায় মই কোনোবাই দিনটো ছুটি লওঁ
বাকী দিনটো মই ছুটি নাথাকে তাৰ কাৰণে ধন্যবাদ থাকিল মৌচুম দালে আপোনালৈ ধন্যবাদ মানে মোৰ চেনেলটোক ইমান টাইম দিয়াৰ কাৰণে আপোনাৰ মূল্যৱান সময় যিখিনি দিয়াৰ কাৰণে ধন্যবাদ থাকিল আপুনি আগবাঢ়ক তাৰে কামনা কৰিছোঁ মই আৰু শুভেচ্ছা থাকিল আপোনালৈ অসম বুক অফ ৰেকৰ্ড কৰিছে এতিয়া ইণ্ডিয়া বুক অফ ৰেকৰ্ডো আপুনি অলমষ্ট পাবই হ'ল অহাহে নাই বস্তুটো অলমষ্ট এপ্ৰুভ হৈ গ'ল তেওঁ এপ্ৰুভ হৈ গ'ল অহা নাই সেইটো কাৰণেও আপোনাৰ শুভেচ্ছা থাকিলে লগতে আপুনি গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত যাতে সক্ষম হয় গিনিছ ৱৰ্ল্ড ৰেকৰ্ড কৰিবৰ কাৰণে তাৰ কাৰণে মই শুভকামনা যাচিলোঁ আপোনাক আৰু অনাগত দিনত মই এখন স্কুল লৈছোঁ তাত এটা ডাঙৰ এটা প্ৰজেক্ট লৈছোঁ সকলোৱে তাত চাব যাব ঠাইডোখৰ নামো কৈছোঁ জৰিগৰি বনফল স্কুল বুলি কয় তাত এটা নতুন প্ৰজেক্ট এটা লৈ আছোঁ তাও কিমানখিনি আগুৱাই নকৰোঁ তাতে মই যিখিনি কৰিছোঁ যেতিয়া কামেৰে পইচা দিম সেই দিনটোতো তোমালোকে তাত তুমিও যাবা তাত এটা নতুন এটা বস্তু দেখিবা সেই ঠাইডোখৰ মানে একেবাৰে ভিতৰুৱা অঞ্চল কোনো এটা মানে ডেভেলপমেণ্ট বোলা বস্তুটো নাই মানে তাত সেইখিনি গৈ মই তাত গৈ কিনে অকণ ডেভেলপ কিবা এটা কৰিব পাৰোঁ নেকি সেইবুলি ভাবি মই তাত সেই ঠাইডোখৰত মানে গৈছোঁ যাব লৈছোঁ মানে সপ্তাহ 2 সপ্তাহ ওচৰত মই তালৈ গুচি যাম একেবাৰে মানে সেই কামটো কৰিবৰ কাৰণে একেবাৰে এইখিনি ইমানকৈ আছে এইটো মোৰ লগত ধুন আহিছে এই মোৰ ভাইটি হয় ধুন ক কিবা এটা তই কৰিবি নেকি এনেকুৱা নাই মই নকৰোঁ ইমানবোৰ জাপি ইয়াত কিমান আছে 200 মান ইয়াত আছে গোটেইবোৰ থাৰ্মকলৰ জাপি তেওঁ বনালে গোটেই জাপি চালোঁ আহি পেলাই আৰু বনাই আছে আৰু গুদামত আছে বাকীখিনি গিনিছ ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে যিখিনি কৰি আছে সেইখিনি গুদামত আছে আৰু তেওঁ বোলে মোক কিবা এটা দিয়ে মানে জাপিটো বেছিকৈ আছে শৰাইটো কম আছে হয়তো মানে একেবাৰে কমকৈ বনোৱা সেইকাৰণে শৰাইখন দিব নোৱাৰিলোঁ জাপিকে দুটামান দি পঠাব বোলো থেংক ইউ আমাৰ লগতে ভাইটিজন আৰু থেংক ইউ জাপি দিয়াৰ কাৰণে থেংক ইউ তো আপুনি আগবাঢ়ক তো আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ বেলেগ এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই ধন বাই বাই কৰে বাই বাই